Hello guys, আজি আমি Assam TET Recruitment 2021 LPN UPৰ এপ্লাই প্ৰচেছ আপোনালোকক ভালদৰে বুজাই এণ্ড দেখুৱাই দিম। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে ডাইৰেক্ট তাত গৈ অনলাইন এপ্লাই কৰিব পাৰিব। আমি লিংকটোত ক্লিক কৰি এপ্লিকেশ্যন ফৰ্ম ক্লিক কৰিম। তাৰপিছত আপোনাৰ নেক্সট টিপিম। আপুনি এতিয়া কোনটো এপ্লাই কৰিব বিচাৰে, LPত নে UP নে দুইটা বোথ। কেণ্ডিডেট নেম দিব। কেণ্ডিডেট নেমৰ আগত আপোনাৰ চিৰি বা কিবা শ্ৰীমতী এইবিলাক একো দিব নালাগে, ডাইৰেক্ট নামটো দিলে হ'ল। তাৰপিছত ফাদাৰ বা হাজবেণ্ডৰ নেম, মাদাৰ নেম, গাৰ্জেন নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰটো দিব। তাৰপিছত এড্ৰেছ 1ত আপুনি দিব ভিলেজ, এড্ৰেছ 2ত পোষ্ট অফিচ, এড্ৰেছ 3ত পুলিচ ষ্টেচন, চিটি দিব আপোনালোকৰ, ডিষ্ট্ৰিক্ট দিব, ষ্টেট দিব, পিনক'ড দিব, মোবাইল নম্বৰ ভালকৈ দিব, এটা অল্টাৰনেট মোবাইল নম্বৰ দিব, ইমেইল ID দিব, নেশ্যনেলিটি ইণ্ডিয়ান দিব, আধাৰ কাৰ্ডৰ নম্বৰটো দিব আপোনালোকৰ। তাৰপিছত আপোনালোকে কোনটো জোনত এপ্লাই কৰিব বিচাৰে, জোন আপোনালোকৰ যোনটো জোনত থাকে ডিষ্ট্ৰিক্টৰ সেইটো এপ্লাই কৰিব। তাৰপিছত চিলেক্ট ইয়ৰ এক্সাম ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনটো এক্সাম দিবলৈ বিচাৰে নিজৰ ডিষ্ট্ৰিক্টৰ সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোক যদি ছায়েন্সৰ হয় তেনেহ'লে মেথমেটিকেল এইটো টিপিব, যদি আৰ্টছৰ হয় ছ'চিয়েল ষ্টাডি। তাৰপিছত এক্সাম টেষ্ট কোনটোত লেংগুৱেজত দিব পাৰে, আছামিজ, বেংগলী, বড়ো, হিন্দী, ইংলিছ, যোনটোত আপোনালোকে দিব বিচাৰে। ফাৰ্ষ্ট লেংগুৱেজ তেনেদৰে আপোনালোকে যোনটোত দিব বিচাৰে। তাৰপিছত আপোনালোকৰ কাষ্ট কি সেইটো দিব। তাৰপিছত আপোনালোকৰ কিবা ডিফেক্ট আছে নেকি, আছে যদি দিব, নাই যদি নালাগে। ৰিলিজন দিব, হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, শিখ, আধাৰ যি হয় আপোনালোকৰ। তাৰপিছত SSLC আপোনালোকে কোনটো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে সেইটো দিব। তাৰপিছত ৰেগুলাৰ সেইটো দিব। ধৰি লওক আপুনি নম্বৰ 300 পালে সেইটো দিব। তাৰপিছত ইয়াত 500 অট'মেটিক আপোনালোকৰ পাৰ্চেণ্টেজ আহি যাব। যোনটো ডেটত মাৰ্কশ্বিট ইছ্যু হৈছিল সেই ডেটটো দিব। তাৰপিছত যোনখন বৰ্ডৰ পৰা আপোনালোকে SSLC মানে হাই ছেকেণ্ডেৰী পাছ কৰিছিল সেইটো দিব। গ্ৰেজুৱেশ্যন ঠিক তেনেদৰে আপোনালোকৰ কোনটো ষ্টেমৰ পৰা পাছ কৰিছিল সেইটো দিব। ৰেগুলাৰ নে ODL সেইটো মুঠ দিব, পাৰ্চেণ্টেজখিনি ভৰাব। তাৰপিছত পষ্ট গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰিছে দিব, নাই যদি নাম দিব। তাৰপিছত আপোনাৰ এইটো প্ৰফেচনেল এডুকেশ্যন ইন টিচাৰ এডুকেশ্যন এইটো যদি আপোনালোকে পাছ কৰিলে কি কোৰ্চ কৰিছিল, DLED নে BEd সেইটো চিলেক্ট কৰিব। ৰেগুলাৰ নে ODL মোড সেইটো চিলেক্ট কৰিব আৰু আপোনালোকৰ পাছ চাৰ্টিফিকেটখন আপলোড কৰিব। যদি আপোনালোকে পঢ়ি আছে তেনেহ'লে পাছিং এইটো টিপিব আৰু আপোনালোকৰ ফাইনেল ইয়াৰ এডমিটখন আপলোড কৰি দিব।
কোনটো চনত পাছ কৰিছিল, কোনটো চনত এডমিশ্যন লৈছিল সেয়া দিব, কোনটো বৰ্ডৰ পৰা পাছ কৰিছিল সেইটো দিব। ফটো আপলোড কৰিব 30 KB তলত, চিগনেচাৰ দিব 30 KB তলত। পাছপোৰ্টটো আপোনালোকৰ সুবিধা অনুযায়ী ভাল চাই এটা 8 কেৰেক্টাৰ পাছপোৰ্ট দিব। আৰু ইয়াৰ অন্তিম তাৰিখ হ'ল 25 ছেপ্টেম্বৰ 2021 আৰু এডমিট আপোনাৰ 10 অক্টোবৰত দিয়া কথা হৈছে আৰু এক্সাম 24 অক্টোবৰত অনুষ্ঠিত হ'ব। অনুগ্ৰহ কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ছাবস্ক্ৰাইব এণ্ড লগত থকা ব্লেক আইকনটো টিপি উৎসাহিত কৰে যে। ধন্যবাদ।